Hello, what is up people? Welcome to another vlog. Haru aji dadi trim korilu, suli trim korilu. Aru ada bostu mane Biswarma pujar dinakhon khusik eta necklace disile. Ei necklace to yate lagua hoisile aru dekhua hua nasile karone dekhailu. আৰু আজি এটা বিশেষ বস্তু কিনিব গৈ আছো কোড গৈ আছো কি কথা গম পাব ব্লগ মটো ব্লগিংত লগ পাও ডাইৰেক্ট মটো ব্লগিংত আহি যাও তো মটো ব্লগিংত আহি গলো আৰু আহি কেনে আজি খালি ওয়েদাৰটো গৰম মানে খুব ৰ'দ দি আছে আৰু একচুয়ালি আজি মই যেহেতু স্টাৰ্টিংতে কলো এটা বিশেষ জাত গৈ আছো এটা বিশেষ বস্তু লব কাৰণে গৈ আছো আৰু সেফটি মই প্ৰমোট কৰি আছো একচুয়ালি মটো ব্লগাৰ হিচাপে আহিছো চেনেলটোত আৰু যেহেতু এইটো চেনেলটোত মই মটো ব্লগাৰ হিচাপে আহা নাছিলো আৰু ৰিসেন্টলি আহিলো মটো ব্লগিং ষ্টাৰ্ট কৰিলো ৰিসেন্টলি এইটো চেনেলটোত মটো ব্লগিং আৰু সেইবাবে মই প্ৰথমবাৰে আহি কেনে মই প্ৰথমতে সবতকে আগতে সেফটি প্ৰমোট কৰিম বুলি ভাবিছো আৰু বহুতে ক'ব পাৰে অল আসাম ৰাইডতে এই ৰাইডিং গিয়াৰ লৈ ললে এটা কালিৰ পৰখি বুটু আহি আছে আৰু আজি মই গৈ আছো হেলমেট কিনিবৰ কাৰণে কোড গৈ আছো কি কথা গুটে গম পাব আমাৰ ওচৰতে জয়নগৰৰ ওচৰতে এখন দোকান আছে এই দোকানখন কি কথা কোড আছে গুটেখিনি কৈ আছো বাৰু অল আসাম ৰাইড কৰি আছো নেক্সট উইকৰ পৰা আৰু নেক্সট উইকৰ পৰা পুৰা সিওৰ কিয়ৰ কাৰণে যিমান বাইকিং গিয়াৰ আছিলে সেই বাইকিং গিয়াৰ আমাৰ এইটো সপ্তাহত আহি পাব কালি বুট আহি পাব আজি হেলমেট লৈ আছো ৰাইডিং জেকেট ৰাইডিং গ্লোভ ৰাইডিং পেন আৰু ট্যাঙ্ক বেগ আহি পাইছে ৰাইডৰ কাৰণে তো এটা জয়নগৰৰ পৰা এনেকৈ লেফ্ট গুচি গ'লো লেফ্ট গৈ কেনে এতিয়া গৈ আছো গিয়াৰ ফিউৰি আৰু যেহেতু অল আসাম ৰাইড কৰি আছো অল আসাম ৰাইডত গোটেই সেফটি হিচাপে একচুয়ালি সেফটি প্ৰমোট কৰি আছো বহুতে ক'ব পাৰে এই লেভেল দেখাবৰ কাৰণে ইমান বস্তু লৈছে হেণ্ড কৰিছে টেন কৰিছে ভাই যদি সেফটি লোৱাটো লেভেল বুলি ভাবা তোমালোকে তেতিয়াহ'লে ভাবা একো নাযায় মোৰ সেফটি আহিলে হ'ল খালি তো এইটোৱে হ'ল গিয়াৰ ফিউৰি হৈছে KTM 6 মাইলৰ ৰাইট সাইডে আছে গিয়াৰ ফিউৰি আৰু ইয়াত আপোনালোকে দেখা পাইছে বেনাৰত কিমানকেইটা ব্ৰেণ্ড আছে তো আহি পালো গিয়াৰ ফিউৰি আপোনালোকে দেখিছে 6 মাইল KTMৰ ওচৰত গিয়াৰ ফিউৰি আপোনালোকে দেখিছে বাইকেৰে আহোতে কোনখিনি জাগাত আহি কেনে ৰখিলো এইটোৱে হ'ল গিয়াৰ ফিউৰি আৰু ইয়াত আহি কেনে মই আজি হেলমেট ল'ব আহিছো আৰু হেলমেট চাও আৰু ইয়াত আপোনালোকে বহুত বস্তু পাব বাইকৰ ৰাইডিং ৰিলেটেড যেনেকৈ টায়াৰ ইয়াতে আছে বাইকৰ হেলমেটটো আছে মই হেলমেট ল'বতো আহিছো এইচতে আছে টায়াৰ তাৰপিছত ইঞ্জিন অইলৰ পৰা চেইন লিউকৰ পৰা চেইন ক্লিনাৰৰ পৰা এভৰিথিং আছে ইয়াতে আৰু ৰাইডিং গিয়াৰ যেহেতু আপোনালোকে গম পাইছে মই ৰাইনক্সৰ ৰাইডিং গিয়াৰ লৈছো আৰু ৰাইনক্সৰ ৰাইডিং গিয়াৰো ইয়াত আছে অফলাইন আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা গিয়াৰ ফিউৰি কিয়ৰ কাৰণে ৰাইডিং গিয়াৰ যোনটো ৰাইডিং গিয়াৰ হয় ৰাইনক্সৰ হওক বা যিকোনো কোম্পানীৰে হওক আপোনালোকে যেতিয়া মডেলবোৰ থাকে সেই মডেলবোৰ বেলেগ মডেলৰ বেলেগ সাইজ থাকে যেনেকুৱা এইটো ৰাইনক্সৰ এইটো মডেলটো আপুনি যদি পিন্ধে আৰু ইয়াৰ ওপৰত যদি কিবা এটা মডেল পিন্ধে কিন্তু সেই দুটা সাইজ সেম নাথাকিব যেহেতু মোৰ লগৰ এটা ৰাইনক্সৰ জেকেট আছিল আৰু মই পিন্ধি এবাৰ চাইছিলোঁ আৰু চোৱাতে মই সেইটো পাইছিলোঁ আপোনাৰ এমটো পাৰফেক্টলি ফিট তাৰপিছত মই এনেকুৱা এটা জেকেট লৈছোঁ ৰাইনক্সৰ আপোনালোকে দেখিছে সেই জেকেটটো কিন্তু এমটো মোৰ লগত পাৰফেক্টলি ফিট হোৱা নাই অলপ লুজ হৈ আছে বাট ফিট পাৰফেক্টলি হোৱা নাই সেইকাৰণে আপোনালোকে কি কৰিব পাৰে গিয়াৰ ফিউৰিত আহি কেনে আপোনালোকে নিজে ট্ৰাই কৰি কেনে অফলাইন ট্ৰাই কৰি কেনে বস্তু ল'ব পাৰে আৰু ইয়াত কি আছে কি বস্তু আছে গোটেই চিনেমেটিকত দেখাই আছোঁ বাৰু আপোনালোকে চিনেমেটিক শ্বটত দেখিলে কি বস্তু পোৱা যায় তাৰ পিছতো এটা বস্তু কৈ আছো ইয়াত সেডেলছ বেকৰ পৰা টপ বক্সৰ পৰা আৰু ট্যাঙ্ক বেকো পোৱা যায় টুৰিঙৰ কাৰণে তাৰ উপৰিও আৰু এটা প্ৰিমিয়াম সেগমেন্টছত এটা বস্তু দেখিলো সেইটো হ'ল ৰাইডিং জেকেট যোনটো হ'ল ৰেপিড আৰু ডেনিজি এই দুটা প্ৰিমিয়াম সেগমেন্টত আহি যায় আৰু এইকেইটা ৰেপিড আৰু ডেনিজিৰ যোনকেইটা আপোনালোকে প্ৰিমিয়াম সেই জেকেটবোৰ দেখিছে সেইকেইটা আপোনালোকে অৰ্ডাৰ কৰি মানে কাষ্টমাইজো কৰিব পাৰে আপোনালোকৰ নিজৰ ডিজাইনত তো এয়া হ'ল ৰেপিড এইটো এৰাউণ্ড 40 to 50 48 প্লাছ আৰু এইটো 30 প্লাছ হয় আৰু তো এই দুটা এতিয়া প্ৰিমিয়াম সেগমেন্টত আছে ইয়াতে গিয়াৰ ফিউৰিত ৰেপিড আৰু ডেনিজি চিনেমেটিক শ্বটত দেখাই আছো তাৰ উপৰিও আপোনালোকে গম পায় গুৱাহাটীত য'তে ত'তে ছুপাৰ বাইক সাৰ্ভিস নকৰে আৰু পাৰ্টসো পোৱা নাযায় সেইটো বস্তু আপোনালোকে ইয়াতে পাব গিয়াৰ ফিউৰিত পাব আপোনালোকে গিয়াৰ ফিউৰিত আহিলে আপোনালোকে পাৰ্টস অৰ্ডাৰ কৰিব পাৰিব আৰু ছুপাৰ বাইকৰ সাৰ্ভিসও হয় য'ত
আমাৰ গুৱাহাটীত য'তে ত'তে খুলিব ভয় কৰে বা নোৱাৰে কিছুমানে তো সেই বস্তুটো আপোনালোকে ইয়াতে ছাৰ্ভিচ পাব তো গিয়াৰ ফিউৰিৰ মই কণ্টেক্ট নাম্বাৰ আৰু ইনষ্টাগ্ৰামৰ হেণ্ডেল ডিছক্ৰিপশ্যনত দি দিম এই চাইডে আছে প্ৰীতম ভাই আপোনাক গোটেইখিনি গাইড কৰিব আৰু ইনকুৱাৰী গোটেইখিনি হেল্প কৰিব তো এতিয়া মই দেখাই আছোঁ অলপ চিনেমেটিক শ্বট তাৰপিছত মই কি ল'লোঁ আপোনালোকে গম পাব বাৰু I was seizing opportunity. I don't know what to do with me. I keep going hard like I'm in puberty. Rebellions in my blood, there ain't no food. আৰু হেলমেট ইয়াত আপোনালোকে দেখি আছে SMK আছে তাৰপিছত MT আছে এই চাইডে আছে এক্সিছ হেলমেট আছে তাৰপিছত এছপিডা আছে বি আছে AGB আছে বেলৰ আছে বেল কোম্পানীটোৰ ফাৰ্ষ্ট মেনুফেকচাৰ কোম্পানী হয় হেলমেট এই বেল কোম্পানীও আছে এই চাইডে ৰেনক্সৰটো চাৰ্টিফাইড এইটো এটা আউটলেট হয় তো ইয়াত যিমানখিনি ৰেনক্সৰ বস্তু যেনেকৈ টেং বেগৰ পৰা চেডেল বেগৰ পৰা আপোনাৰ গ্লোবৰ পৰা এভৰিথিং পোৱা যাব ইয়াত ৰেনক্সৰ বস্তু ইয়াত ৰেনক্সৰ পৰা চাৰ্টিফাইড এখন আউটলেট হয় আৰু MT হেলমেট আছে ইয়াতে এতিয়া মই কি হেলমেট লওঁ মই কনফিউজ হৈ আছোঁ তো ভালকৈ এবাৰ ৱাক এৰাউণ্ড কৰোঁ আৰু কৰি কিনে চাওঁ কোনটো ভাল হ'ব মোৰ কাৰণে যিহেতু মই অল আছাম ৰাইড কৰি আছোঁ আৰু লং হ'ব ৰাইডটো তো তাৰ কাৰণে কমফৰ্ট আৰু ছেফটি দুটাই ইম্পৰ্টেণ্ট তো চাই লওঁ তো হেলমেটটো পিন্ধি ল'লোঁ কেনেকুৱা হৈ আছে ফিটটো পাৰফেক্ট ফিট হৈছে আৰু হেলমেট সদায় ফিটিং পিন্ধিব লাগে তো সেইটো হেলমেট মই যোনটো পুৰণা হেলমেট আছিলে সেইটো এনেকৈ হিলে পূৰা তো এই বস্তুটো চব পূৰা ফিটিং হৈছে আৰু গালকেইখন এনেকৈ লাগি ধৰিছে মানে পূৰা ফিটিং পাৰফেক্টলি ফিটিং ষ্টেপ লগোৱাই এনে বাৰু ষ্টেপ লগালে আৰু বেছি ফিটিং হৈ যাব পূৰা পাৰফেক্টলি ফিট অল আছাম ৰাইডৰ কাৰণে পূৰা পাৰফেক্টলি ৰেডি হৈ আছোঁ আৰু এটা লাষ্ট বস্তু আহি আছে সেইটো হ'ল বুট আজি হেলমেটটো কিনি লওঁ নেক্সট বস্তু আহি আছে বুট আৰু তো এতিয়া এইটো লৈ লওঁ পেক কৰি তাৰপিছত ভালকৈ চিনেমেটিক শ্বটত দেখাই আছোঁ হেলমেটটো তো লৈ ল'লোঁ বক্সটো এছপিডা স্পৰ্টছ আৰু এইটো হ'ল হেলমেট আৰু এতিয়া বাই লগ পাম আৰু তো লৈ ল'লোঁ এতিয়া ওলাই যাওঁ আৰু গিয়াৰ ফিউৰিৰ পৰা আৰু দেখাই আছোঁ কেনেকুৱা কি এনেতো দেখিলে বাৰু আৰু যিহেতু মই ৰংগিলা লৈ ল'লোঁ আৰু ৰংগিলা আপোনালোকে ভাবিছে কিয় ৰংগিলা লৈ ল'লে বাইকৰ লগত সি হোৱাইট ল'ব পাৰিলে হয় কিন্তু ৰংগিলাটো কিয় লৈ ল'লোঁ আপোনালোকে গম পাব যেতিয়া ফুল মই ৰাইডিং গিয়াৰ পিন্ধিম তেতিয়া এইটো হেলমেট পিন্ধিম তেতিয়া আপোনালোকে গম পাব কিহৰ কাৰণে লৈ ল'লোঁ এতিয়া ইমান হেৰি কৰি আছা যে বহুত পইচা খৰচ হেলমেট এইটো গ'ল জানে দামটো আৰু ৰাইনক্সৰো গ'ল বুট আৰু বুট কিনিব আছে মানে কালি পইচা দিলে তাকেতো এতিয়া হেলমেট ল'লোঁ গিয়াৰ ৰাইনক্সৰ গিয়াৰ ল'লোঁ গোটেই এইটো মোৰ 4750 চব মিলাই কেনে মোৰ টোটেল 35 মান গুচি যাব ৰাইডৰ নামত মানে ৰেডি প্ৰিপেয়াৰ তেল চেলটো বাকী আছে থাকা মেলা খোৱা চব আছে ল'লোঁ আপোনালোকে দেখিলে হেলমেট যোনটো মই ট্ৰাই কৰি আছিলোঁ সেইটোৱে লৈ ল'লোঁ বাৰু বাকী ভালকৈ চিনেমেটিক শ্বটত দেখাই আছোঁ এই চাইডে পাপু লৈ ল'লে MTৰ হেলমেট আৰু পাপুৰ ভিডিঅ' আহিব বাৰু আৰু এতিয়া এয়া খুচিৰ লগত মিলাই কেনে লৈ ল'লোঁ ৰংগিলা মই হেলমেটটোৰ নাম দিলোঁ ৰংগিলা চলো এতিয়া চিনেমেটিক শ্বট চাই লওক হেলমেটটোৰ তো এইটোৱে হেলমেট যোনটো আপোনালোকে দেখা পাইছে এইটো হেলমেট লৈ ল'লোঁ কেনেকুৱা লাগি আছে এতিয়া অলপ চিনেমেটিক শ্বট চাই ল'ব এইবোৰ গুচোৱাই নাই এতিয়া গুচাব লাগিব আৰু এটা কথা বহুতৰ প্ৰব্লেম হৈ আছে হেডফোনত যেতিয়া হেডফোন ইউজ কৰি থাকে তেতিয়া এটা ছাইডতে শুনা পাই আছে তো যোনে এটা ছাইডৰ পৰা শুনি আছে মই সিহঁতক ক'ব খোজোঁ কি আপোনালোকৰ মোবাইলত অলপ ছেটিং যদি চেঞ্জ কৰিলে আপোনালোকে দুটা ছাইডে শুনা পাব যেনে আপোনাৰ ছেটিংছত যাব মেইন ছেটিংছ আৰু ফোনৰ ছেটিংছত যাব ছেটিংছত যাই কিনে কিছুমানৰ এডভান্স বুলি থাকে কিছুমানৰ এডিশ্যনেল বুলি থাকে তো এডিশ্যনেল আৰু এডভান্সৰ ভিতৰত আপোনাৰ এছেবিলিটি বুলি থাকে এছেবিলিটি তো এছেবিলিটিত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব মনো অডিঅ' বুলি সেই মনো অডিঅ'ত আপোনালোকে যদি অন কৰি লয় তেতিয়াহ'লে দুই চাইডে শুনা পাব এবাৰ ট্ৰাই কৰি চাব ট্ৰাই কৰাৰ পিছত যদি হৈ যায় মোক কমেণ্ট কৰি জনাব এনেও মাইকটো চেঞ্জ কৰি ল'ম তথাপিও যদি আপোনালোকৰ সেইটো ছেটিংছটো আছে আৰু যদি মই যেতিয়ালৈ চেঞ্জ নকৰোঁ তেতিয়ালৈ আপোনালোকৰ যদি প্ৰব্লেম আহিব নালাগে এডালত তো সেইটো বাবে আপোনালোকে
মনো অডিঅ'টো অন কৰি ল'ব কেনেকৈ অন কৰিব কৈ দিলোঁ আৰু বাকী যদি অন হৈ যায় আপোনালোকে কমেণ্টত আহি কিনে মোক জনাব কি ঠিক হৈ গ'ল ডাবল চাইডে আহি আছে বুলি আপোনালোকে দেখিলে মাস্ক যোনে পৰিধান কৰা নাই সিহঁতৰ বাবে চেকিং বঢ়াই ধৰিছে খুব ভাল কৰিছে ইয়াতে পাৰ্ক কৰি লওঁ আৰু নবীন ভাই তাতে আহি গ'ল আৰু তো এইখিনি আছিলে আজিৰ ব্লগ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে যদি লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব ডেছক্ৰিপশ্যনত লিংক আছে এইখিনি কৈ কিনে ৰাখিছোঁ বাই বাই Shit, I want percentage, yeah. Put you in your mind like fucking Dennis, yeah. You never had a chance like an abortion. Broken, you don't wanna play with me, that's forfeit. Shit, took it to a place that never thought he could. Now the lone wolf is howling up in Bollywood. Now I got some confidence.